আপুনি বাৰু প্ৰেগনেন্সিৰ কাৰণে ট্ৰাই কৰি আছে নেকি? মহিলা এজনীৰ দুটা পিৰিয়ডছৰ মাজৰ সময়খিনিত এটা সঠিক টাইম থাকে যিকেইদিনত আপোনাৰ প্ৰেগনেন্সিৰ চান্স চবতকৈ বেছি থাকে। আপুনি যদি এই টাইম কেইটাৰ বাহিৰত ট্ৰাই কৰি আছে তেতিয়াহ'লে প্ৰেগনেন্সিৰ চান্স বহুত কমি যায়। আজি আমি এই ভিডিঅ'টোত ডিছকাছ কৰিম এই সঠিক সময়খিনি আপুনি কেনেকৈ গম পাব তাৰ কাৰণে 5টা মেথড। নমস্কাৰ, মই ডক্টৰ হৃদয়জ্যোতি ডেকা। এই চেনেলটো যদি আপুনি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি লওক, কাৰণ এই চেনেলটোত আপোনাৰ আৰু আপোনাৰ ফেমিলিৰ বাবে হেল্ডি ভিডিঅ'বোৰ আহি থাকে। প্ৰথম মেথডটো হ'ল চাৰ্ভাইকেল মিউকাছ টেষ্টিং। প্ৰত্যেক মাহে এজনী মহিলাই ক্ৰমান্বয়ে 4 ধৰণৰ বগাস্ৰাৱ অনুভৱ কৰে, আৰু যিটো প্ৰথম টাইপৰ বগাস্ৰাৱ ওলায় সেইখিনি সময়ত প্ৰেগনেন্সিৰ চান্স বহুত বেছি কম থাকে। আৰু নেক্সট যি দুটা টাইপৰ বগাস্ৰাৱ থাকে সেই সময়খিনিতো প্ৰেগনেন্সিৰ চান্স বহুত কম থাকে। কিন্তু 4 নম্বৰ টাইপৰ যিটো বগাস্ৰাৱ থাকিব সেইখিনি সময়ত আপোনাৰ প্ৰেগনেন্সিৰ চান্স চবতকৈ বেছি থাকে। আমি গোটেইখিনি ভিডিঅ'ৰ মাধ্যমে আমি বুজিবলৈ চেষ্টা কৰিম। প্ৰথম টাইপটো হ'ল মাহেকীয়া হৈ যোৱাৰ জাষ্ট পিছতে। এইকেইদিনত মাহেকীয়াৰ ৰাস্তাটো একেবাৰে শুকাই থাকে, কোনো ধৰণৰ বগাস্ৰাৱ নাযায়। এইকেইদিনত প্ৰেগনেন্সিৰ চান্স একেবাৰে কম থাকে, একেবাৰে শূন্য। আৰু যিটো ছেকেণ্ড টাইপৰ বগাস্ৰাৱ থাকে সেইটো সময়ত মাহেকীয়া হোৱাৰ ৰাস্তাটো অকণমান ভিজি থাকে, কিন্তু কোনো ধৰণৰ বগাস্ৰাৱ অনুভৱ নকৰে। এইকেইদিনতো আপোনাৰ প্ৰেগনেন্সিৰ চান্স একেবাৰে কম থাকে। আৰু থাৰ্ড টাইপৰ বগাস্ৰাৱটো ডাঠ আৰু ক্ৰিমি হয়, আৰু যেতিয়া এনেকৈ আঙুলিত লৈ টেষ্ট কৰা যায় তেতিয়াহ'লে আঙুলিত লাগি যায়, ষ্টিকি হয়, আৰু এইখিনি সময়ত প্ৰেগনেন্সিৰ চান্স খুব কম থাকে। কিন্তু যিটো ফ'ৰ্থ টাইপৰ বগাস্ৰাৱ থাকে সেইটো একেবাৰে ক্লিয়াৰ হয়। যেনেকৈ কণীৰ বগাখিনি কেঁচা থাকোঁতে যেনেকৈ ক্লিয়াৰ আৰু পাতল থাকে, ঠিক তেনেদৰে এই বগাস্ৰাৱটো ক্লিয়াৰ আৰু পাতল হয়, আৰু যেতিয়া আঙুলিত লৈ টেষ্ট কৰা যায় তেতিয়াহ'লে দীঘলকৈ দিয়াৰ পিছতো ই ভাঙি নাযায়। আৰু এইকেইদিনত প্ৰেগনেন্সিৰ চান্স চবতকৈ বেছি থাকে। আৰু এই ফ'ৰ্থ টাইপৰ বগাস্ৰাৱ যোৱা সময়খিনিত মহিলাজনীৰ অভিউলেশ্যন হয়, মানে অভেৰীৰ পৰা এগটো ৰিলিজ হয়, আৰু এইখিনি সময়ত ছেক্সুৱেল ইণ্টাৰক'ৰ্চ কৰিলে প্ৰেগনেন্সিৰ চান্স চবতকৈ বেছি থাকে। কিন্তু এইটো মেথডৰ লগতে আপুনি বাকী যিকেইটা মেথড আছে সেইকেইটা মেথডো একেলগে ইউজ কৰিব লাগিব, আৰু তেনেকুৱা কৰিলে আপুনি প্ৰেগনেন্সি হোৱাৰ সময়খিনিক আপুনি ভালকৈ ডিটেক্ট কৰিব পাৰিব, আৰু তেতিয়া আপোনাৰ প্ৰেগনেন্সিৰ চান্স চবতকৈ বেছি বাঢ়িব। 2 নম্বৰ মেথডটো হ'ল মহিলাজনীৰ বডিৰ টেম্পাৰেচাৰ জোখা। অভিউলেশ্যনৰ সময়খিনিত, মানে যেতিয়া এগটো ৰিলিজ হ'ব সেইদিনৰ পৰা 3 দিনলৈকে মহিলাজনীৰ বডিৰ টেম্পাৰেচাৰ 0.4 পৰা 1 ডিগ্ৰী ফাৰেনহাইটলৈ বাঢ়ি থাকে। আৰু সেইটো ডিটেক্ট কৰিবৰ কাৰণে প্ৰথমে আপুনি এটা ডিজিটেল থাৰ্মোমিটাৰ কিনক। বেছি দাম নলয়, এমাজন ফ্লিপকাৰ্টত 200 পৰা 250 টকাৰ ভিতৰত আপুনি পাই যাব। আপোনাৰ পিৰিয়ডছ শেষ হোৱাৰ পিছদিনাখনৰ পৰাই আপুনি ৰাতিপুৱা উঠিয়েই প্ৰথম কামটো কৰক, আপুনি বিচনাতে আপোনাৰ টেম্পাৰেচাৰটো মেজাৰ কৰক। আপুনি প্ৰথম কামটো কি কৰিব, আপুনি বিচনাত থাকোঁতেই বেলেগ কাম কৰাৰ আগতে আপুনি উঠিয়ে প্ৰথম আপোনাৰ টেম্পাৰেচাৰটো চাব লাগিব, কাৰণ এই ৰাতিপুৱাৰ সময়ত আপুনি যেতিয়া উঠিছে তেতিয়া আপোনাৰ বডিৰ টেম্পাৰেচাৰটো একেবাৰে নৰ্মেল থাকে, আৰু আপুনি যেতিয়া উঠি কিনে বেলেগ কাম কৰিব তেতিয়া আপোনাৰ টেম্পাৰেচাৰটো বাঢ়ি যায়। সেইকাৰণে পিছত জুখিলে নহ'ব। আৰু ছেকেণ্ড কামটো হ'ব, যিটো ডিজিটেল থাৰ্মোমিটাৰ কিনিব সেইটো জ্বৰ জোখাৰ দৰে আপোনাৰ কান্ধৰ তলত ৰাখিব নালাগিব। আপুনি মুখৰ ভিতৰত জিভাৰ তলত 5 মিনিটৰ কাৰণে ৰাখি থওক। আৰু 3 নম্বৰ কামটো হ'ব, আপুনি ৰাতিপুৱা উঠিয়ে সদায় এটা সময়তে এই টেম্পাৰেচাৰটো মেজাৰ কৰিব লাগিব, আৰু এটা সৰু বহীত সদায় লিখি যাব লাগিব। আৰু একেবাৰে পইণ্টটো যদি আছে সেই পইণ্টটো মিছ নকৰিব, সেইটোও ন'টিছ কৰিব আৰু সেইটোও লিখিব। আপোনাৰ যিদিনাখন অভিউলেশ্যন হ'ব, মানে যিদিনাখন এই এগটো বা এই ডিম্বাণুটো ৰিলিজ হ'ব সেইদিনাখনৰ আগৰ 6 দিন আপোনাৰ টেম্পাৰেচাৰটো একেবাৰে নৰ্মেল লেভেলত থাকিব, আৰু যিদিনাখন অভিউলেশ্যন হ'ব সেইদিনাখনৰ পৰা 3 দিনলৈকে এই নৰ্মেল টেম্পাৰেচাৰটো বাঢ়ি কিনে 0.4 পৰা 1 ডিগ্ৰী ফাৰেনহাইটলৈকে বাঢ়ি যাব। মানে আপুনি বুজি পালেনে? প্ৰথম কমচে কম 6 দিনৰ কাৰণে ই নৰ্মেল থাকিব, তাৰপিছত হঠাৎ এদিন বাঢ়ি 3 দিনলৈকে ই বাঢ়ি থাকিব। আৰু এই বাঢ়ি থকাৰ 3 দিনৰ ভিতৰত আপুনি ছেক্সুৱেল ইণ্টাৰক'ৰ্চ কৰিলে আপোনাৰ প্ৰেগনেন্সিৰ চান্স চবতকৈ বেছি থাকে। আপুনি এতিয়া এই মেথডটো আগৰ মেথডৰ লগত কেনেকৈ আপুনি ইনকৰ্পৰেট কৰিব? আপুনি কি কৰিব পাৰে, যিদিনাখনৰ পৰা আপোনাৰ বগাস্ৰাৱ যোৱা আৰম্ভ হৈছে আপুনি সিদিনাখনৰ পৰা আপুনি এই টেম্পাৰেচাৰটো জুখিব আৰম্ভ কৰিব পাৰে। আমি এইখিনিতে এটা কথা বুজিব লাগিব, এই যে এগ বা ডিম্বাণুটো ৰিলিজ হ'ল সি মাত্ৰ 24 ঘণ্টাৰ কাৰণেহে জীয়াই থাকে, আৰু সেইকাৰণে এই 24 ঘণ্টাৰ ভিতৰত এই এগটোৰ ওচৰে পাজৰে স্পাৰ্ম বা পুৰুষৰ শুক্ৰাণুটো থাকিব লাগিব, তেতিয়াহে ফাৰ্টিলাইজেশ্যন হ'ব আৰু প্ৰেগনেন্সি হ'ব। আপুনি এতিয়ালৈকে আপোনাৰ এগটো কোনদিনাখন ৰিলিজ হ'ব সেইটো অলপ হ'লেও আপুনি অনুমান কৰিব পাৰিলে। আপোনাক যিটো মই নেক্সট মেথড ক'ম সেই মেথডটোত আপুনি কেলেণ্ডাৰৰ সহায়ত এই সময়খিনিক আপুনি অনুমান কৰিব পাৰিব, আৰু কেলেণ্ডাৰৰ সহায়ত আপুনি বহুত সহজে এই দিনকেইটাক জানিব পাৰিব। 3 নম্বৰ মেথডটো হ'ল কেলেণ্ডাৰ মেথড। আপুনি প্ৰথমে আপোনাৰ চাইকেলটো কিমান দিনৰ সেইটো কাউণ্ট কৰক। সেইটো হ'ল আপোনাৰ পিৰিয়ডছৰ প্ৰথম দিনাখনৰ পৰা নেক্সট পিৰিয়ডলৈকে। বহুতে আকৌ কি ভুল কৰে, পিৰিয়ডছ শেষ হোৱাৰ দিনাখনৰ পৰা প্ৰথম দিন হিচাপে আৰম্ভ কৰে। আচলতে তেনেকুৱা নহয়। যিদিনাখনৰ পৰা আপোনাৰ প্ৰথম ব্লিডিং হৈছে সিদিনাখনেই হ'ল আপোনাৰ প্ৰথম দিনটো, আৰু সেইকাৰণে আপুনি সিদিনাখনৰ পৰা কাউণ্ট কৰিব লাগিব। আৰু এই এগটো বা ডিম্বাণুটো মাত্ৰ 24 ঘণ্টাৰ কাৰণে জীয়াই থাকে, আৰু আমাৰ স্পাৰ্ম বা যিবোৰ শুক্ৰাণু থাকে সেইটো জীয়াই থাকে 5 দিনৰ কাৰণে। ধৰি লওক আপোনাৰ চাইকেলটো 28 দিনৰ হয়,
আপুনি 28ৰ পৰা 14 মাইনাছ কৰক মানে 14 নম্বৰ দিনাখনে হ'ব আপোনাৰ অভিউলেশ্যন মানে যিদিনাখন এগটো ওলাব সেইকাৰণে এই ফাৰ্টাইল পিৰিয়ডটো হ'ব অভিউলেশ্যনৰ 5 দিন আগত প্লাছ অভিউলেশ্যনৰ দিনা আৰু অভিউলেশ্যনৰ এদিন পিছত ফৰ এক্সাম্পল এই 28 দিনৰ চাইকেলত ফাৰ্টাইল পিৰিয়ড হ'ব 9ৰ পৰা 15 নম্বৰ দিনলৈ আৰু 30 দিনৰ চাইকেলত অভিউলেশ্যন হ'ব 30 মাইনাছ 14 মানে 16 নম্বৰ দিনাখন আৰু ফাৰ্টাইল পিৰিয়ড হ'ব 11ৰ পৰা 17 নম্বৰ দিনলৈ ঠিক তেনেদৰে 24 দিনৰ চাইকেলত অভিউলেশ্যন হ'ব 24 মাইনাছ 14 মানে 10 আৰু ফাৰ্টাইল পিৰিয়ড হ'ব 5ৰ পৰা 11 দিনলৈ এই মেথডটো জেনেৰেলি তেওঁলোকৰ কাৰণে যাৰ পিৰিয়ডছ ৰেগুলাৰ হয় মানে নেক্সট পিৰিয়ড 28ৰ পৰা 30 দিনৰ ভিতৰত হ'বই কিন্তু যিবিলাকৰ পিৰিয়ডছ ইৰেগুলাৰ হয় বা যদি আপুনি আগৰ মেথডকেইটা অলৰেডি ইউজ কৰিছে আৰু আপুনি কোনো কাম কৰা নাই তেতিয়াহ'লে আপুনি নেক্সট মেথডটো আপুনি ভালকৈ শুনক 4 নম্বৰ মেথডটো হ'ল ফলিকুলাৰ মনিটৰিং এই মেথডটোত আপোনাৰ ডক্টৰে সদায় বা এদিন এৰি এদিন আল্ট্ৰাচাউণ্ড কৰি চাব আপোনাৰ ফলিকুলটো কিমান ডেভেলপ হৈছে আৰু আপোনাৰ এগটো কোনদিনাখন ৰিলিজ হ'ব আৰু সেই হিচাপতে আপোনাৰ ইণ্টাৰকোৰ্চৰ প্লেনিং কৰা হয় কিন্তু যেহেতু এই মেথডটোত সদায় আপুনি ডক্টৰৰ ওচৰত যাবলগীয়া হয় আৰু আল্ট্ৰাচাউণ্ড ৰেগুলাৰ কৰিবলগীয়া হয় তেনে ক্ষেত্ৰত বহুত পইচাও খৰচ হয় আৰু সেই কাৰণে আপুনি যেটো নেক্সট মেথড আছে আপুনি যেনেকৈ ঘৰতে প্ৰেগনেন্সি টেষ্ট কৰে পেছাবৰ সহায়ত এই মেথডটো আপুনি হেনেকৈ পেছাবৰ সহায়ত আপুনি এই দিনটো ঠিক কৰিব পাৰিব 5 নম্বৰ মেথডটো হ'ল অভিউলেশ্যন কিট যেনেকৈ প্ৰেগনেন্সিৰ কিট থাকে ঠিক তেনেকুৱাই আপুনি ওচৰৰ ফাৰ্মাসীটো চাব পাৰে আৰু আপুনি অনলাইনো অৰ্ডাৰ কৰিব পাৰে আৰু যদি আপুনি বিচাৰে মই ডেসক্ৰিপচনত ইয়াৰ লিংক দি দিম আপুনি তাৰ পৰাও চাই অৰ্ডাৰ কৰিব পাৰিব এই কিটটোত আপুনি তিনটো পেছাব দিয়াৰ পিছত আপুনি তাৰ ৰিজাল্টটো পাব তাত এডাল সি লাইন থাকে আৰু এডাল টি লাইন থাকে যদি সি লাইনডাল ৰঙা হৈছে আৰু টি লাইনডাল ৰঙা হোৱা নাই তেতিয়াহ'লে এতিয়া অভিউলেশ্যন হ'বৰ কাৰণে বহুত সময় আছে আৰু এইখিনি সময়ৰ ভিতৰত যদি প্ৰেগনেন্সিৰ কাৰণে প্ল্যান কৰে তেতিয়াহ'লে আপুনি প্ৰেগনেন্ট হ'ব নোৱাৰিব কিন্তু যদি সি লাইনডাল ৰঙা হৈছে টি লাইনডালো ৰঙা হৈছে কিন্তু টি লাইনডাল ইমান বেছি ৰঙা হোৱা নাই পাতল হৈ আছে সি লাইনডালৰ হোৱা নাই তেতিয়াহ'লে তেনে ক্ষেত্ৰত কি হ'ব আপোনাৰ অভিউলেশ্যন হ'বৰ কাৰণে এতিয়াও সময় আছে কিন্তু আপোনাৰ হৰমনটো এতিয়া যেটো এলএইচ হৰমন থাকে হেতু লাহে লাহে বাঢ়িব ধৰিছে এই সময়খিনিত প্ৰেগনেন্সিৰ কাৰণে প্ল্যান কৰিলে প্ৰেগনেন্সিৰ চান্স অকমান হলেও বাঢ়ি যায় কিন্তু ইমান নাবাঢ়ে কিন্তু যদি আপোনাৰ সি লাইনডাল আৰু টি লাইনডাল একে ধৰণে ৰঙা হৈছে একে সমান ৰঙা হৈছে তেতিয়াহ'লে এইখিনি সময়ত আপুনি প্ৰেগনেন্সি প্ল্যান কৰিলে আপোনাৰ প্ৰেগনেন্সিৰ চান্স সবতকৈ বেছি থাকে কাৰণ এইখিনি সময়ত আপোনাৰ হয়তো অভিউলেশ্যন হৈছে বা অভিউলেশ্যন নেক্সট এদিন দুদিনৰ ভিতৰত হ'ব এতিয়া আপুনি এই টেষ্টটো কোন দিনাখনৰ পৰা ষ্টাৰ্ট কৰিব এনেকুৱা নহয় যে গোটেই মাহটো কৰি আছে কাৰণ পইচাৰো কথা আছে সেই কাৰণে আপুনি প্ৰথমে আপোনাৰ যেটো পিৰিয়ডৰ সাইকেলৰ লেংথ হেতু চাওক ধৰি লওক আপোনাৰ লাষ্ট পিৰিয়ডছ আপোনাৰ আগষ্টৰ 1 তাৰিখে ষ্টাৰ্ট হৈছিল আৰু আপোনাৰ নেক্সট পিৰিয়ড হৈছে আগষ্টৰ 29 তাৰিখে তাৰ মানে আপোনাৰ সাইকেলটোৰ লেংথ হ'ব 1 তাৰিখৰ পৰা 28 তাৰিখলৈ মানে 28 দিনৰ কিন্তু যদি কাৰোবাৰ এই পিৰিয়ডৰ সাইকেলটো প্ৰত্যেক মাহতে সলনি হৈ থাকে কোনোবা দিনা 28 দিনৰ হৈছে তাৰ পিছত 29 দিনৰ হৈছে তাৰ পিছত 30 দিনৰ হৈছে তেনে ক্ষেত্ৰত আপুনি লাষ্ট তিনিটা সাইকেলৰ এভাৰেজটো উলিয়াই লওক এইটো কেছত 28 দিন 28 দিনৰ পৰা আপুনি এতিয়া 17 দিন মাইনাস কৰক মানে 11 আপুনি 11 নম্বৰ দিনৰ পৰা এই টেষ্টটো কৰিব ষ্টাৰ্ট কৰিব পাৰে আৰু তাৰ কাৰণে এনেকুৱা নহয় যে আপুনি ৰাতিপুৱাৰ পেছাবটো ল'ব লাগিব আপুনি 10টা বজাৰ পৰা ৰাতি 8টা বজাৰ ভিতৰত যিকোনো এটা সময়ত এই টেষ্টটো কৰিব পাৰে আৰু এইখিনি কথা যদি আপোনাক শুনি ভাল লাগিল তেতিয়াহ'লে এই ভিডিওটো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটো শেষলৈ চোৱাৰ বাবে আপোনাক ধন্যবাদ